ধুবুৰী চগ্ৰাৰপাৰ পঞ্চায়তৰ প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। বিগত 30 বছৰ ধৰি এটি পথৰ দুৰৱস্থাক লৈ ৰাইজে চমৰ চেতনা ভুগিছে খলিলপুৰ অঞ্চলত। কাণ সাৰ নাই পঞ্চায়ত প্ৰতিনিধিৰ, উন্নয়ন ঢুকিয়াই পোৱা নাই এই পথছোৱা। ভোটৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোট লৈ এতিয়া ওলোটা খৰ। চগ্ৰাৰপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত খলিলপুৰ অঞ্চলৰ এই পথছোৱাৰে প্ৰায় 30 বছৰ ধৰি ৰাইজে এইদৰে অহা যোৱা কৰি আহিছে। চগ্ৰাৰপাৰ পঞ্চায়তৰ খলিলপুৰৰ এই পথছোৱাই বিজেপি চৰকাৰৰ উন্নয়নৰ প্ৰকৃত সুফলা স্বৰূপ উদঙাই দিছে। কিছুদিন পূৰ্বে এগৰাকী মহিলাই বাগৰি পৰি ভৰিত গুৰুতৰ জখম হয়। প্ৰায় 50ৰ পৰা 60ঘৰ পৰিয়ালৰ লোকে অহা যোৱা একমাত্ৰ পথ এই পথছোৱা। ভোটৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোট লৈ এতিয়া ৰাইজৰ দুখ দুৰ্দশাৰ কথা পাহৰি গৈছে খলিলপুৰ ৱাৰ্ড সদস্য নিৰঞ্জন দাস। নিৰঞ্জনে যোৱা 5 বছৰ কাৰ্যকালতো এই পথছোৱাৰ একো উন্নয়ন কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে। পথছোৱা উন্নয়নৰ কথা ক'বলৈ গ'লে ওলোটা খৰ মাৰি কয় আগন্তুক 10 বছৰতো ইয়াৰ কোনো উন্নয়ন নহ'ব। সোনকালে পথছোৱা উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ধুবুৰী জিলা আয়ুক্তৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভুক্তভোগী ৰাইজৰ আহ্বান। রাস্তা করে দিবার লাগিব আমার রাস্তা করে দিবার লাগিব। কি হৈছে আপোনালোকৰ ইয়াত অসুবিধা? আমাৰ এই ৰাস্তাটোৰ কাৰণে অসুবিধা সকলোৰে অসুবিধা হয়। বুঢ়া বুঢ়া মানুহ আছে, সৰু সৰু ল'ৰা ছোৱালীবোৰে স্কুললৈ যাবলৈ কষ্ট হয়, ড্ৰেছ পিন্ধিব নোৱাৰে, জোতা পিন্ধিব নোৱাৰে, আমি যাবলৈ কষ্ট হয়, কাপোৰ উঠাই উঠাই যাব লাগে। আমাৰ মেম্বাৰৰ কাছে অনুৰোধ যাতে ৰাস্তাটো সোনকালে অতি সোনকালে কৰে। মেম্বাৰ কোন হয়? মেম্বাৰ দিছে নিৰঞ্জন। কি কয় তেওঁ? ৰাস্তা কাম নকৰে? তেওঁ কয় নোৱাৰোঁ, আমাৰ হাতত একোৱেই নাই। ভোটৰ সময়ত কি কৈছিল? ভোটৰ সময়ত কৈছে ভোটটো দিয়ক, ৰাস্তা বনাই দিম। এতিয়া কয় আমাৰ হাতত একো নাই। একো নাই। আপোনালোকে চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আহ্বান জনাম, ৰাস্তাটো অতি সোনকালে কৰি দিলে ভাল হয়। বুঢ়া বুঢ়া মানুহ আছে, বেমাৰী মানুহ আছে, সকলোৰে অসুবিধা হয় আহোঁতে যাওঁতে। ৰাতি ৰাতি কাম কৰি আহে, দুখীয়া মানুহবোৰে কাম কৰিবলৈ যায় ঘৰে ঘৰে। কিমান পৰিয়ালে ইয়াত বসবাস কৰে? বহু আছে, 200-250 লোক। বহু দিনৰ পৰা আমি আছোঁ ইয়াতে। এই ৰাস্তাৰ এনেকুৱাই অৱস্থা, কোনো কোনো উন্নতি নাই। ভৰিখন কাৰ ভাঙছিল? ভৰি আমাৰ মাৰ ভাঙিছে, এই মাখি ভাঙিছে, আৰু এজন আছে, 2-3জন মানুহ ভাঙিছে। আমাৰ ঘৰতো ল'ৰা মানুহ নাই, আমি এটা মানুহ আৰু বাচ্চা আছে মোৰ এটা, আৰু এটা বুঢ়া মা, ল'ৰা নাই। ৰাস্তাটোৰ কাৰণে বহুত অসুবিধা হৈ আছে। আমি বিজয় বাস্প, হ্যাঁ, আমি ইয়াতে এই বাটৰ কাৰণে কিমান দৌৰা দৌৰি কৰিছোঁ এই বুঢ়া বয়সত, তথাপি আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী পাত্তাই নিদিয়ে। ভোটৰ সময়ত আমাৰ তাত আহি যাওঁ, আমি ৰাস্তা বনাই দিম 2006-ৰ পৰা। এতিয়ালৈকে কোনো ব্যৱস্থা নলয়। এতিয়া আমাৰ ব্যৱস্থা কি, এইটো যদি চৰকাৰ যদি কৰে সহায় আমাক, তেনেহ'লে আমি সহায়টো পালোঁ হয়। আমাৰ নাতি পোতাবিলাক আমি পৰি যাওঁ বাটত, যেনেকুৱা বাট আছে এইটো। কিমান ঘৰ মানুহে অহা যোৱা কৰে ইয়াত? ইয়াতে 300 মানুহ আছে ইয়াতে। 300 মানুহ আছে। আপোনাৰ ইউনিট মেম্বাৰ কোন হয়? নিৰঞ্জন তেওঁক কৈছিল ৰাস্তাৰ কৰা? কোৱা হৈছে। কি কয় তেওঁ কয় আমি 10 বছৰত আমি একো কৰিব নোৱাৰিম, আমি আৰু নোৱাৰোঁ। ভোটৰ সময়ত কি কৈছিল? ভোটৰ সময়ত কৈছিল যে আপোনালোকে ভোটটোতে আমি এইবাৰ ৰাস্তাটো বাটটো আপোনালোকে বনাই দিম।